স্বাগতম জনাইছোঁ মোৰ ভিডিঅ' ব্লগলৈ। আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মোৰো ভাল। মোৰ আজি দিনটো কি কৰোঁ মানে আজি আপোনালোকক আকৌ মই কাপোৰৰ কালেকশ্যন লৈ আহিছোঁ। ক'বলৈ গ'লে মই নিজে বোৱা দেখাওঁ বোলো আপোনালোকক। ভাবিব পাৰে কিছুমানে যে কিয় চবৰে কাপোৰ কানি আছে, কি দৰকাৰ দেখাবলৈ। সেইটো নহয়, মই নিজেই বোৱা যিহেতু সেইকাৰণে ভাবিছোঁ মই স্মৃতি হিচাপে এইখিনি ধৰি পাছত মই ব'ব পাৰোঁ নোৱাৰিব পাৰোঁ, কাৰণ কিয়নো ক'ব নোৱাৰি কেতিয়া কি হৈ যায়। সেইকাৰণে ভাবিছোঁ ভিডিঅ' কৰি থৈ দিওঁ তাকে, আৰু আকৌ লাষ্টত দেখাম আৰু আমাৰ মায়ে কি পুহিছে মই তাকো আপোনালোকক দেখাম। আৰু আহকচোন আজি এনেকৈ আৰম্ভ কৰোঁ, আপোনালোকক দেখাওঁ মই। আৰু কোন কেইযোৰ মই বিয়া সোমোৱা মই ঘৰত আগতে তাঁত ব'ব নাজানো, ইয়াত আহিয়ে মই প্ৰথম তাঁত বৈছোঁ। আৰু তাঁত বৈয়ে মোৰ যি গতি হ'ল, প্ৰথম লগাইছিলোঁ মই এইযোৰ কাপোৰ লগাইছিলোঁ, পিন্ধিখিনি এতিয়া গুগুলাই হ'লোঁ ক'বলৈ গ'লে। তথাপিতো দেখাই থৈ দিছোঁ স্মৃতি হিচাপে ধৰি ৰাখিব বিচাৰোঁ। মই এখন মেখেলাখন এখনত ডবোৱা মাৰিলোঁ, নাজানো প্ৰথমতে কি ডবোৱা মৰা শিকিছিলোঁ, সেইকাৰণে এখন মোৰ ডবোৱা হৈ গ'ল। আৰু চাদৰখন চাব, চাদৰখনত বেলেগ ষ্টাইলত মাৰি চাদৰখন হ'ল এনেকুৱা ষ্টাইলত কৰি দিলোঁ। ডবোৱা মাৰা হ'লে ডাঙৰ হ'লে একেই হ'লে, কিন্তু এতিয়া নেজানিলোঁ যে সেইকাৰণে এনেকৈ হেৰি কৰিলোঁ। আৰু মাজে মাজে এনেকুৱাকৈ দি দিছিলোঁ, সৰুকৈ গোটেইখনতে দি থৈ দিয়া আছে। এনেকুৱাকৈ দিছোঁ, এনেকুৱাকৈ দিয়া আছে গোটেইখনতে সৰুকৈ বোৱা। এইযোৰে মোৰ প্ৰথম বোৱা এনেকৈ, আৰু তাৰ পাছত বৈ কেইবাযোৰ বলোগৈ বাৰু। আৰু ঘৰলৈও মই বৈ কিনি দিছোঁ মাক। আমাৰ মা নিজৰ তাৰ মায়ে নাজানে তাৰমানে ফুল বাচিবলৈ। আৰু এইযোৰ হালধীয়া লগাইছিলোঁ, এনেকৈ চিমূৰে ফুল তেনেকুৱা নহয়, চিমূৰে মাৰি কিনে বৈছিলোঁ। মাজে মাজে এনেকুৱাকৈ দি দিছিলোঁ গোটেইখন এনেকুৱাই। এইযোৰ ছেকেণ্ডত লগাইছিলোঁ। আৰু মেখেলাখন এখন ব্লাউজকেইটা নেদেখাওঁ, ব্লাউজকেইটা এদাই বহুত দিন হ'ল তো, এতিয়া মোৰ বিয়া হ'ব বহুত বছৰ হৈ গ'লগৈ। এখন মেখেলাখন ইয়াতকৈ ডাঙৰ ধুনীয়া ফুল লগা মানুহে বয় বাৰু দেখায়, কিন্তু মই যোনখিনি বৈছিলোঁ মই সেইখিনি দেখাইছোঁ। লোকৰ লগত মই কম্পেয়াৰ কৰিবলৈ নাযাওঁ, সেইকাৰণে মই যিমানখিনি মই নিজে বোৱা হাতেৰে বোৱা কাপোৰযোৰ পিন্ধা বেলেগ, আৰু ক'বলৈ গ'লে বেছিয়ে আমোদ পাওঁ। এইখন এখন লগাইছিলোঁ, অকল চিম্পুলকৈ এনেকৈ আঁচু দি দিছোঁ। আৰু মেখেলাখন হৈছে চাদৰখন দহি মই নিজে নাই বটা, ভণ্টি বটিব দিছিলোঁ। মই দহি বটাটো বহি থাকিবলৈ অকণমান টান পাওঁ, আৰু ল'ৰা ছোৱালী থাকিলে দহি বটা কামটোত নোৱাৰি, একদম টানি এনেকৈ মাজে মাজে এনেকৈ দি দিছিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, নাজানো তথাপিতো। আৰু এইযোৰ বৈছিলোঁ ফুলটো এনেকুৱাকৈ। নিজে বোৱা বস্তুবোৰ পিন্ধিও ভাল লাগে আৰু আনক দেখায়ো ভাল লাগে। দিয়কচোন এখন চাদৰখন অকল আগকেইটাত দিছোঁ মই ফুল। এইখন মেখেলাখন পিন্ধা দেখিছে আপোনালোকে মোক প্ৰায়। এইযোৰ কাপোৰে মই প্ৰায় বেছি পিন্ধোঁ, আৰু মোৰ ভাল লাগে কাৰণে মই এইযোৰ কাপোৰে প্ৰায় পিন্ধোঁ ক'ৰবালৈ গ'লে। তাৰপিছত আৰু এযোৰ বৈছিলোঁ, এইযোৰ বগা টচপাত বুলি কয়, এইটো 400 টকা সূতাটো বৈছিলোঁ মই। এনেকুৱাকৈ চিম্পুলকৈ বগা কাপোৰ নাই দেখি মই এনেকুৱাকৈ অকল বগাকৈ এনেকৈ ক'ৰবাত সকাম হ'লে যাব লাগে যিহেতু, সেইকাৰণে এনেকুৱাকৈ শুদ্ধকৈ বৈ লৈছিলোঁ। আৰু এখন মেখেলাখন এনেকৈ বৈ দিছিলোঁ। তেনেকৈ ফুল চুল নাই বচা। আৰু এখন লগাইছিলোঁ কি টচপাতৰ, এখন মুগা ৰঙৰ লগাইছিলোঁ। 4খন লগাইছিলোঁ মই, 3খন বিকিলোঁ, আৰু নিজলৈ অকল এখন থলোঁ, বাকীখিনি বিকি দিলোঁ। আৰু বিকিব লগাও হয় কেতিয়াবা হ'লে, কাৰণ হাতত পইচা পাতি নাথাকিলে কিবা এটা ল'বও মন যায় দিয়কচোন। আৰু সেইকাৰণে বিকি দিলোঁ। আৰু খুজিলে মানুহ বিচাৰোঁতে আৰু মই কি গিফ্ট পালোঁ চাওকচোন, এইযোৰ পালোঁ। আকৌ এযোৰ গিফ্ট পালোঁ, মোৰ বাইদেউ দিছে, মানুহজনৰ বাইদেউ মানে ডাঙৰ ঘৰৰ ছোৱালীজনীয়ে দিছে। ভাল লাগিছে ন? মই মেলি চোৱা নাই কিন্তু দেই, এতিয়াই মেলি চাইছোঁ, আপোনালোককো মেলি দেখাইছোঁ। সঁচাকৈ ভাল লাগিছে।
সৰু সৰুকৈ বুটা আছে কাপোৰযোৰ কোমল এনেকৈ ল'লে ধুনীয়া দেখিব এইটো আচলটো ভাল লাগিব না ভাল লাগিব আৰু এইফালে এখন মেখেলাখন এখন মেখেলাখন আৰু ব্লাউজৰ পিচটো এইটো ব্লাউজৰ পিচ ঠিক আছে সাইড পটিকেইটা ব্লাউজৰ পিচ এইটো নহয় ব্লাউজৰ পিচ এইটো ব্লাউজৰ পিচ ফুল লগাই গোটেইটো আৰু এইকেইটা সাইড পাৰি ধুনীয়া লাগিব ন গিফ্ট যোন পাইছে চব দেখাই দিছোঁ আৰু ক'বলৈ গ'লে স্মৃতি এইবোৰ তেনেকৈ দাম মোৰ এতিয়া সঁচাকৈ ক'বলৈ গ'লে বিয়া সময়ৰ পৰা মোৰ তেনেকৈ কোনো গিফ্ট দিছে মানে এপতকৈ কিন্তু এইবছৰত পাইছোঁ মই মানে ভাল লাগে দিয়ক কোনোবাই গিফ্ট এটা দিলে আৰু ছোৱালীজনীয়ে এইটো পাইছে এটা ডাঙৰ ছোৱালীজনীৰ কাৰণে এইটো আৰু মোৰ মা ঘৰত কোনো ক'বলৈ মা ঘৰ ইমান ধনী ঘৰো নহয় মই ক'বলৈ গ'লে একেবাৰে নিম্ন খাব দুখীয়া ঘৰ মোৰ ঘৰৰ পৰা বস্তু তেনেকৈ দিয়াত একো নাই দিয়া মই নিজে পলাই আহিছোঁ বেয়া লাগে সেইকাৰণে ঘৰৰ পৰা তেনেকৈ মোক একো নাই দিয়া ঘৰলৈ গৈছিলোঁ মই নিজৰ ঘৰখনৰ নিচিনা কেতিয়াও নহয় ক'বলৈ গ'লে তথাপিতো মই কৈছোঁ মই ঘৰলৈ গৈছিলোঁ ঘৰত গৈছিলোঁ মায়ে মোক এইখন চাদৰ দিছে সেইকাৰণে পিন্ধিয়াই আছোঁ মই যেহেতু দিছে বস্ত্ৰ এপত মোক এবাৰ বিহুত যোৱাৰ কাৰণে আৰু ছোৱালীকেইজনীকো দিছে ছোৱালীকেইজনীক দিছে এইটো চোলা মোৰ সৰু ছোৱালীজনী দিছে আৰু এইযোৰ চাওকচোন স্কাৰ্টটো ইমান মৰম লাগিছে নহয় এইযোৰ স্কাৰ্টটো ইমান মৰম লাগিছে ছোৱালীজনী মই পিন্ধাইছে বহুত ধুনীয়া দেখিছে একদম আৰু টিকলি মইনা এই চোলাটো তাৰ লগত জোৰ পাই এইটোৰ লগত এনেকৈ স্কাৰ্ট আৰু ভাল লাগিল আৰু এইটো দিছে এটা পালে গিফ্ট পালে ছোৱালীজনীয়ে সৰু ছোৱালীজনীয়ে বহুত গিফ্ট পাইছে আৰু ডাঙৰ ছোৱালীজনীয়ে গিফ্টটো দিয়েহে এই লগালগ পিন্ধি কিনি আদায় কৰি দিয়ে আৰু সৰু ছোৱালীজনীয়ে তেনেকৈ নাজানে পিন্ধিবলৈ সেইকাৰণে ছোৱালীজনীক দিছে আৰু মই কেনেকুৱা পাই জনাব আপোনালোকে আৰু কিছুমানে কমেণ্টৰ আৰু ডিছলাইক দিব পাৰে সেইবোৰৰ মোৰ কোনো মতলব নাই কথা দৰকাৰো নাই আৰু মই যিটো ভাল পাওঁ মই সেইটোকে বনাওঁ আৰু আহক এতিয়া মই আমাৰ মায়ে কি পুহিছে তাকে আপোনালোকক দেখাওঁ ধৰিব পাৰিছে কি পুহিছে কওক বা মায়ে পুহিছে এইবোৰ দেই মই পোৱা নাই কিছুমানে চিনি পায় কিছুমানে নাপায় এৰাপাত বুলি কয় এইটো দি থৈ দিছে এতিয়া সৰু হৈছে বেছিদিন হোৱা নাই এইখিনি লোৱা কওকচোন আপোনালোকে কি হয় ডাঙৰ হ'লেও দেখাম আৰু কেনেকুৱা কিমানটো ডাঙৰ হয় আপোনালোকক দেখাম চাওকচোন পুহিছে মায়ে ধৰিব পাৰিছে কি হয় মুগা পুহিছে এৰী মুগা পুহিছে মায়ে খাবলৈ কাৰণে ঘৰতে খাবলৈ কাৰণে পুহিছে কিনিব গ'লে এটাতে 2 টকাকৈ লয় 3 টকাকৈও লয় কিছুমানে সেইকাৰণে ঘৰতে পুহিছে আৰু এইখিনি ডাঙৰ হোৱাৰ পিছত দিব ইয়াক কেঁচুৰ পাত নে কি বুলি কৈ জানো সেনেকুৱা বিধে দিব আৰু মই নাজানো ইমানকৈ দেই ঘৰত পুহিও নাই পোৱা মায়ে পুহিছে কাৰণে দেখাই দিছোঁ হ'ব আজি ভিডিঅ'টো ইমানতে সামৰিম আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই বাই